চ' হেল্ল' বহুত দিনৰ পাছত আৰু এটা ভিডিঅ' লৈ আপোনাৰ মষ্ট আৱেটেড দ্য বইজ ছিজন 4 আপোনাৰ আহি গ'ল এমাজন প্ৰাইমত। সকলোৱে চাইছে চাগে, মোৰ অলপ দেৰি হৈ গ'ল। খালি এটাই দুখ, অকল 3টা এপিছড দিছে। আজিকালি এইবোৰ বুজি নাপাওঁ, মানে কি এইবোৰ নতুনকি মাথাটো বেয়া হৈ যায়। এটা এপিছড দিব এভৰি থাৰ্ছডে বা ফ্ৰাইডে। এনেকুৱা মানে ছিৰিজৰ যিটো মজাটো সেইটো মানে কমি যায়, মানে সেইটোৱে বেয়া লাগে। বাকী বলক এই ছিৰিজটো কথা পাতোঁ কেনেকুৱা। ছিৰিজটোৰ ৰিভিউ কৰাৰ আগতে এটা ভেৰি ইম্পৰ্টেণ্ট কথা ক'বলৈ বিচাৰোঁ, মানে এই ছিৰিজটো চবৰ কাৰণে নহয় দেই। এইটো মানে বহুত গড় একশ্যন, মানে বুজিছে নহয়, কাটা কাটি মানুহ তেজ চব, মানে উইক হাৰ্ট মানুহে এইটো ছিৰিজ নাচাব। আৰু এইটো আপোনাৰ কি, এইটো ছিজন 4 হয়, তো ছিজন 3 পাছত কণ্টিনিউশ্যন হয়। চ' আপুনি মানে ছিজন 4টো ছিজন 1ৰ পৰা গোটেই ছিৰিজটো আৰম্ভ কৰিব লাগিব। আৰু ছিজন 1ৰ পৰা ইয়াৰ ব্ৰুটেলিটিটো মানে বাঢ়ি গৈ আছে। ইমানে মানে বাপৰে, যিটো এইটো এই 3টা এপিছড যিটো দেখাইছে আপোনাৰ তেজ হওক বা কাটা কাটি, আপোনালোকে ছিৰিজটো আৰম্ভ কৰিলে গম পাই যাব। ছিৰিজটোৰ ষ্টৰি কি হয় গম পায়ে চাগে, আৰু মই বেছিকৈ নকওঁ, খালি অলপ কৈ দিছোঁ। এই ষ্টৰিটো মানে এনেকুৱা দেখায়, মানে ৰিয়েল লাইফত যদি পৃথিৱীত ছুপাৰ হিৰ' হোৱা হ'লে, মানে ছুপাৰ হিৰ'ৰ মানে কেনেকুৱা ছাইড হ'লে হয়, সিহঁতৰ ডাৰ্ক ছাইড, ভাল ছাইডটো মানুহৰ আগত, আৰু ডাৰ্ক ছাইডটো মানে কেনেকুৱা সিহঁতৰ। ছিৰিজটো সেইটোৰ ওপৰতে মানে ফ'কাছ কৰে। আৰু তাত যোনটো মেইন কেৰেক্টাৰ হোমলেণ্ডাৰ, তাৰ যিটো চাইক' মানে যিটো দেখাইছে সেইটোতো নকওঁ আৰু। এইটো ছিজনত মানে বহুত, এইটো চাগে ফাইনেল ছিজন হ'ব নিচিনা লাগিছে, বাট হোপ ফৰ দ্য বেষ্ট। এতিয়া অকল 3টা এপিছড দিছে, টোটেল আপোনাৰ 8 এপিছডৰ হ'ব। এতিয়া 3টা দিছে, আৰু বাকীবোৰ চব এভৰি থাৰ্ছডে ৰিলিজ হ'ব এটা এপিছড। চ' মই এই ছিৰিজটোৰ ৰিভিউটো দিছোঁ অকল, বাকী মই ইয়াৰ ৰেটিংছটো এতিয়া দিব নোৱাৰোঁ, কেলৈ কি বহুত আছে। বাট যিটো 3টা এপিছড চাই লাগিছে, এইটোতো একদম 8-9 ৰেটিঙৰে ছিৰিজটো হ'ব চাগে। যিটো দেখাইছে আপোনাৰ এটা এপিছড 1 ঘণ্টা হয়, মানে কিন্তু 1 ঘণ্টাও বৰ নহ'ব। বাকী আৰু একো নকওঁ, আপোনালোকে ছিৰিজটো আৰম্ভ কৰক, চাওক। যোনে ছিজন 1ৰ পৰা নাই চোৱা, সিহঁতৰ কাৰণেতো কি ক'ম আৰু, বনাছ আৰু মানে আৰামছে ছিজন 1ৰ পৰা আৰম্ভ কৰক। ছিৰিজটো একদম এংগেজিং হয়, আপুনি অলপো বৰ নাখাব। যিবোৰ একশ্যনবোৰ দেখাইছে কি ক'ম মানে। বাকী নেক্সট ৰিভিউলৈ ৱেইট কৰক, বেলেগ মুভি বা ছিৰিজ লৈ ৰিভিউ আহি আছোঁ। তেতিয়ালৈকে বাই, লাভ ইউ, টেক কেয়াৰ।